Raja? Kunina? Raja? Kunina? Ruz olay. Roj tangga deh. Kunina? Ruz olay. Roj tangga deh. নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা আজি আমি গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ। হিতেশ কুমাৰ মুছাহাৰী আজি প্ৰায় একমাহ ধৰি বিভিন্ন ৰোগত আক্ৰান্ত আছিলে তেওঁ, আৰু অৱশেষত যোৱাকালি গুৱাহাটীৰ হেল্থ চিটি মেডিকেলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে। পৰিয়ালৰ লগতে নিখিল বড়ো ছাত্ৰ সন্থায়ো গভীৰভাৱে দুখ প্ৰকাশ কৰিছে, কিয়নো হিতেশ কুমাৰ মুছাহাৰী 1988 পৰা 1990লৈকে তেওঁ বাসুগাঁও আঞ্চলিক এপছুৰ সভাপতি আছিলে, যি সময়ত বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত 6 বছৰীয়া যি আন্দোলন হৈছিলে ৰাজ্যৰ কাৰণে, এই সময়ত তেওঁ বাসুগাঁও আঞ্চলিকৰ সভাপতি হৈ পেলাই এই আন্দোলনত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলে। ইয়াৰ পিছত 2004 চনলৈকে তেওঁ চালাকাটি আঞ্চলিক এপছুৰ এডভাইজাৰ হিচাপে তেওঁ কাম কৰিছিলে। যেতিয়া OTC চুক্তিৰ পিছত পলিটিকেল পাৰ্টি বনোৱা হ'ল BPPF, এই সময়তো তেওঁ চালাকাটি ব্লকৰ সভাপতি আছিলে BPPF-ৰ। ইয়াৰ পিছত PCDR চালাকাটিৰ আঞ্চলিকৰ তেওঁ কোঅৰ্ডিনেটৰ হিচাপে কাম কৰিছিল, আৰু ইয়াৰ পিছত যেতিয়া UPPL গঠন কৰা হ'ল, এই UPPL গঠন কৰাৰ সময়তো তেওঁ চালাকাটি ব্লক UPPLৰ সভাপতি আছিলে, আৰু এই নিৰ্বাচনত তেওঁক চালাকাটিৰ পৰা UPPL দলে পাৰ্টি হিচাপে প্ৰক্ষেপ কৰিছিলে। তেওঁ এজন সহজ সৰল সকলো জাতি জনগোষ্ঠীৰ লগত মিলিব পৰা ধৰণৰ এজন ভাল মানুহ আছিল। হয়, আমি অতিকে মৰ্মাহত হৈছোঁ যে হিতেশ মুছাহাৰী ডাঙৰীয়া আমাৰ UPPL দলৰ চালাকাটি সমষ্টিৰ পৰা এজন কেণ্ডিডেট আছিলে। তেখেতে যোৱাকালি ৰাতি গুৱাহাটীত মৃত্যুবৰণ ঘটিলে। তো আমাৰ দলৰ কাৰণে যথেষ্ট ক্ষতি হ'ল, আৰু চালাকাটি ৰাইজৰ কাৰণেও যথেষ্ট ক্ষতি হ'ল। তেখেতৰ যিটো পজিশ্যন চালাকাটি খুব ভাল আছিলে, চালাকাটি ৰাইজে তেখেতক মৰম কৰিবলৈ ওলাই আহিছিলে। তো এতিয়া তেখেতৰ আত্মা প্ৰগতিৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আৰু আগন্তুক দিনবোৰত যিটো আমাৰ UPPL দলৰ কেণ্ডিডেট আছিলে তেখেতৰ উপস্থিত আমাৰ ৰাইজে নিশ্চয় নতুন এটা চিন্তা কৰিবলৈ বাধ্য হ'ব, কাৰণ এই তেখেতক আমি শ্ৰদ্ধা জনাইছোঁ, আৰু নিয়ম অনুযায়ী ৰাইজৰ যিটো নিয়ম আছে 50 তাৰিখৰ কৰাৰ কাৰণে, সেই অনুযায়ী তেখেতৰ অন্তিম যাত্ৰা আমি নিশ্চয় কৰিম। গতিকে এই মুহূৰ্তত সকলো ৰাইজক, বিশেষকৈ আমাৰ চালাকাটি সমষ্টিৰ ৰাইজবাসী
এই মুহূৰ্ত সংযম হ'বলৈ আমি অনুৰোধ জনাম আৰু সকলোকে তেখেতৰ আত্মসহায়কৰ কাৰণে যাতে প্ৰাৰ্থনা জনায় তেখেত সকলোকে আহ্বান জনাইছোঁ। কি বেমাৰ হৈছিল তেখেতৰ মাল্টি বেমাৰটো বহুত আছিলে, চুগাৰটো আছিলে, হাৰ্ট ৰোগ আছিলে আৰু বহুত দিনৰ পৰা তেখেতে চিকিৎসা কৰি আছিল। বিশেষকৈ দুৰ্ভাগ্য কথাটো হ'ল তেখেতে চেনেল ট্ৰিটমেণ্ট হৈছিলে আৰু লকডাউনৰ কাৰণে যিখিনি মেডিচিনৰ প্ৰয়োজন আছিলে তেখেতে সেইটো ল'ব পৰা নাই, মাজতে লোকেল ট্ৰিটমেণ্ট কৰিব লগা হ'ল। আকস্মিকভাৱে আজি এই দুৰ্ঘটনাটো ঘটি গ'ল। 3-4টামান তেনেকেই বহুত ৰোগীয়ে তেখেতক আক্ৰমণ কৰি আছে।